হাই ফ্ৰেণ্ডছ, মই আজি বনালোঁ ফ্ৰুটছ কাষ্টাৰ্ড। এয়া কিন্তু মই কাষ্টাৰ্ড পাউডাৰ নোহোৱাকৈ কেনেকৈ বনালোঁ সেয়া দেখুৱাই দিম আপোনালোকক আজি, মানে কৈ দিম। এয়া চাওকচোন, প্ৰথমতে 5বিধ ফল ল'লোঁ, ঘৰত যি আছিল কল, তৰমুজ, এয়া ল'লোঁ আম, এয়া আপেল আৰু অলপ আঙুৰ। ইয়াতে বেদেনা লাগিছিল, বেদেনা যেনিবা নাই ঘৰত। আৰু থাকিল আমাৰ এইখিনি মেইন ইনগ্ৰিডিয়েণ্টছ। এইখিনি চাওকচোন, মই কি কৰিছিলোঁ, 2 চামুচ সাবুদানা তিয়াই থৈছিলোঁ 1 ঘণ্টামানৰ কাৰণে। তাৰপাছত আধা লিটাৰ গাখীৰত সাবুদানাখিনি ধুনীয়াকৈ পগাই ল'লোঁ, মোটামুটি 4-5টামান উতল খুৱাই তাক গাঢ়া কৰি ল'লোঁ। তাৰপাছত মেইন কালাৰটোৰ কাৰণে মই দিলোঁ 1 চিকুটমান, আমি যে তৰকাৰীত ব্যৱহাৰ কৰোঁ হালধিটো, সেইটো 1 চিকুটমান দিব। বাছ, তাতে আপোনাৰ আহি গ'ল কাষ্টাৰ্ড কালাৰো আহি গ'ল, টেষ্টটো আহি যাব। আৰু চেনি দিছোঁ নহয়, ক'বলৈ পাহৰিছোঁ। চেনি আপোনালোকে আন্দাজমতে 2 চামুচ 3 চামুচ যিখিনি খাই দিব পাৰে। আৰু এতিয়া মই মেইন ফ্ৰুটছখিনি চাওকচোন, ইয়াতে মিলাই দিম এবিধ এবিধ কৰি। এয়া প্ৰথমতে দিলোঁ আপেলখিনি, তাৰপাছত আমখিনি, আঙুৰ গোটেইখিনি একেলগে দিলোঁ। এয়া দিয়া হ'ল, এতিয়া মিলাই দিলোঁ। মই কাষ্টাৰ্ডখিনি বনাই কিন্তু 1 ঘণ্টা আগতে ফ্ৰিজত থৈ দিছিলোঁ দেই। এতিয়াহে উলিয়াই পেলাই আকৌ ফ্ৰুটছখিনি কাটি পেলাই দিলোঁ। এতিয়া মই আকৌ 1 ঘণ্টা ফ্ৰিজত ছেট হ'বলৈ থৈ দিম। তাৰপাছত ধুনীয়া গোটা এটা একদম মিল্ক কাষ্টাৰ্ড, মানে ফ্ৰুট কাষ্টাৰ্ড যি কয়, ৰেডি হৈ যাব। তাৰপাছত খাবলৈ ৰেডি হৈ যাব। আজিলৈ এইখিনিয়ে।